7 জুলাই 2016 এটা শান্ত ৰাতিপুৱা দিল্লী দ্বাৰকাস্থিত গৌৰৱ তিৱাৰীৰ ফ্লেটটোত সকলো নৰ্মেল যদিও বতাহত যেন এক অস্বাভাৱিকতা বিৰাজমান। কৰিডৰৰ শেষত গৌৰৱৰ বেডৰুমটো আৰু বেডৰুমৰ লগত বাথৰুমৰ দৰ্জাৰ ফাকেৰে এক ক্ষীণ পোহৰ। গৌৰৱৰ ঘনীয়েকে বহু সময় বাথৰুমৰ পৰা গৌৰৱ ওলাই নহা বাবে দৰ্জাত ঢকিয়ালে। প্ৰথমে নখ, তাৰপিছত ঢকিয়ালে আৰু শেষত পেনিক। পুলিচক খবৰ দিয়াত পুলিচ আহি দৰ্জা খুলি দেখিলে সেই দৃশ্য যাৰ ৰহস্য আজিও ভেদ নহ'ল। বাথৰুমৰ মজিয়াত বাগৰি পৰি আছিলে ইণ্ডিয়ান পেৰানৰ্মেল ছ'চাইটিৰ ফাউণ্ডাৰ গৌৰৱ তিৱাৰীৰ নিথৰ দেহ। ডিঙিত এক দাগ, যেন কিবা এক অদ্ভুত শক্তিয়ে খুব জোৰেৰে গৌৰৱ তিৱাৰীৰ ডিঙিত চেপি ধৰিছিল আৰু উশাহ ল'বৰ বাবে গৌৰৱ তিৱাৰীয়ে যথেষ্ট চটফটাইছিল আৰু শেষত মৃত্যুৰ ওচৰত হাৰ মানিছিল নীৰৱে। কিন্তু ষ্ট্ৰাগলৰ কোনো মাৰ্ক ফৰেনচিক ডিপাৰ্টমেণ্টে পোৱা নাছিল আৰু সেই ৰিপৰ্টত লিখিছিল ডিঙিত ফ্ৰেকচাৰ। কিন্তু সেই ডিঙিৰ মাৰ্কটোৰ কোনো প্ৰপাৰ এক্সপ্লেনেশ্যন বা প্ৰমাণ পোৱা নগ'ল। তেন্তে কি ভৌতিক ৰহস্য ভেদ কৰা মানুহজন নিজেই ৰহস্যৰ আৱৰ্তত সোমাই পৰিল নেকি? পুলিচ ৰিপৰ্টত তেওঁৰ আত্মীয় তথা বন্ধুবৰ্গই বৰ বিশেষ বিশ্বাসযোগ্যতা নেদেখুৱালে, কাৰণ মাত্ৰ 6 মাহ আগতে FBI পৰা পেৰানৰ্মেল ইনভেষ্টিগেটৰ হিচাপে লাইচেঞ্চ পোৱা গৌৰৱে বাৰে বাৰে বন্ধুবৰ্গক কৈছিল যে তেওঁ কোনো অজান শক্তিৰ আশংকাত ভুগি আছে। এই কথা তেওঁ পত্নীকো কৈছিল। তেন্তে কি কোনো অজান শক্তি গৌৰৱক? এনেধৰণৰ বহুতো আনৰিজল্ভ কেছ বিশ্বৰ বিভিন্ন প্ৰান্তত হোৱাৰ ৰেকৰ্ড আমাৰ হাতত মজুত আছে, য'ত বিজ্ঞানৰ জ্ঞানেও কোনো ধৰণৰ কনক্লুজনলৈ আহিব পৰা নাই। তেন্তে ঘোষ্ট, আত্মা ইত্যাদি এক্সিষ্টেঞ্চক আমি বাৰু একেমুখে অস্বীকাৰ কৰিব পাৰোঁনে? ছায়েন্স কমিউনিটিৰ বাৰু ইগ' ইছ্যু আছে নেকি? যদি নাই, তেনেহ'লে আত্মা বা স্পিৰিটছৰ অস্তিত্বক ছায়েন্সে কিয় মানি লোৱা নাই? ছায়েন্সৰ বাহিৰেও বা বিয়ণ্ড অফ ছায়েন্স বুলিও কিবা আছে নেকি, যি তথ্য আমি এতিয়ালৈকে জনা নাই? তেন্তে জানো আহক আজিৰ এই ভিডিঅ'টোত আচলতে কি হয় এই ভূত। চনৰ নোবেল প্ৰাইজ উইনাৰ ৰজাৰ পেনৰজে তেওঁৰ ৰিচাৰ্চত লিখিছে যে ব্ৰেইনৰ কনচিয়াছনেছ মৃত্যুৰ পিছতো কণ্টিনিউ থাকে। আৰু এই ৰজাৰ পেনৰজ কোনো বাবা নহয়, তেখেত ৱৰ্ল্ড ক্লাছ ফিজিচিষ্ট। আৰু তেওঁৰ থিয়ৰী আৰু ৰিচাৰ্চে সাধাৰণ ভাষাত কয় যে মানুহৰ মন বা মস্তিষ্কত কোৱাণ্টাম ৱৰ্ল্ডে এক্সিষ্ট কৰে। এই কোৱাণ্টাম ৱৰ্ল্ডে কনচিয়াছনেছ বনায়। মৃত্যুৰ পিছতো এই কোৱাণ্টাম ইনফৰ্মেশ্যন ইউনিভাৰ্চত মিলি যায়। আৰু তেওঁৰ এই থিয়ৰী চাইণ্টিষ্ট মহলেও কোনো পধ্যে অস্বীকাৰ কৰিব পৰা নাই, কাৰণ কোৱাণ্টাম ইফেক্ট বায়'লজিকেল ছিষ্টেমত অলৰেডি পোৱা গৈছে। আনহাতে ফিজিক্সৰ নিয়মেও কয় যে কোৱাণ্টাম ইনফৰ্মেশ্যন কেতিয়াও ডেষ্ট্ৰয় হ'ব নোৱাৰে। গতিকে ইন ৰিজাল্ট, যদিহে কোৱাণ্টাম ইফেক্ট বায়'লজিকেলি প্ৰুভেন হয়, আমাৰ কনচিয়াছনেছ যদি কোৱাণ্টামেই হয়, তেন্তে একচুৱেলি মৃত্যুৰ পিছত সি ডেষ্ট্ৰয় হ'ব নোৱাৰে, মাত্ৰ বডি বা শৰীৰটোহে নাথাকে। আৰু এই তথ্য একৰ্ডিং টু ফিজিক্স 100% পচিবল। মাত্ৰ চাইণ্টিষ্টৰ হাতত ইয়াক ট্ৰেক কৰিবৰ কাৰণে বা মেজাৰ কৰিবৰ কাৰণে কোনো আহিলা বা কোনো মেচিনছ নাই। এই থিয়ৰীয়ে 3টা কথা কয়। কনচিয়াছনেছ মৃত্যুৰ পিছত এক প্ৰকাৰৰ ডেটা বনি যায়, যি ৱেভ ফ্ৰিকুৱেঞ্চি বা পেটাৰ্ণৰ ফৰ্মত থাকে, যাক আমি স্পিৰিচুৱেলি আত্মা বুলি কওঁ। এতিয়া কনচিয়াছনেছক যদি আমি বুজিবৰ বাবে ৰেডিঅ' ছিগনেল বুলি ধৰোঁ, তেন্তে এই ব্ৰেইন হৈ গ'ল ছিগনেল ৰিচিভাৰ। এতিয়া ৰিচিভাৰ বন্ধ হৈ গ'লেও ছিগনেল আন কোনো ৰিচিভাৰ বা ব্ৰেইনে কেটচ কৰিব। আৰু আচলতেও আমাৰ ব্ৰেইনৰ মাইক্ৰ'টিউবলেছ নামৰ অংশটোৱেও হিউমেন বডিত ডেটা ট্ৰেন্সপৰ্টেশ্যনৰ কামেই কৰে। আৰু নিউলি বৰ্ণ ব্ৰেইনৰ মাইক্ৰ'টিউবলেছত এই ছিগনেল ৰিচিভ হৈ যায় বা ৰিচিভ কৰে। তৃতীয়তে, এই ঘটনা যদি এনেদৰেই হয়, তেন্তে ইয়াতে আহি পৰিব পুনৰ্জন্মৰ সিদ্ধান্ত। যদি আপোনালোকে বিচাৰে, তেন্তে মই পুনৰ্জন্মৰ ওপৰতো অধ্যয়ন কৰি এক বিস্তৃত ভিডিঅ' আপোনালোকৰ বাবে প্ৰস্তুত কৰিব পাৰোঁ। এতিয়া আহোঁ মূল টপিকলৈ। এতিয়ালৈকে আপোনালোকক মই যিখিনি ক'লোঁ, অৰ্থাৎ আনছেটেল কনচিয়াছনেছৰ বিষয়ে, যি ছিগনেল এতিয়ালৈকে কোনো ৰিচিভাৰ অৰ্থাৎ ব্ৰেইনে ৰিচিভ কৰা নাই, আমি জানো বাৰু তাকেই ঘোষ্ট, আত্মা বা স্পিৰিটছ বুলি ক'ব নোৱাৰোঁ।
আৰু একচুৱেলি চাবলৈ গ'লে ধৰ্মীয় শাস্ত্ৰৰ মতে এই তথ্যকে আত্মা বা চৌল বুলি কয়, কাৰণ শান্তি দেৱী নামৰ এগৰাকী মহিলাৰ পুনৰ্জন্মৰ এটা ঘটনা ইতিমধ্যেই মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত গঠিত এখন কমিটিয়ে সম্পূৰ্ণৰূপে জেনুইন বুলি মোহৰ মাৰি থৈ গৈছে। এই ইনফৰমেশ্যন দৰাচলতে আপোনালোকে নিজেও ইণ্টাৰনেটত গৈ কালেক্ট কৰি ল'ব পাৰে। এতিয়া চাবলৈ গ'লে দেখা যায় যে এই কেছৰ কোনো ধৰণৰ চাইণ্টিফিক এক্সপ্লেনেশ্যন সেই সময়ত নাছিলে, কিন্তু আজিৰ যুগ ফিজিক্স লয়ে ইয়াক পচিবল বুলি কৈছে। আৰু এয়া যদি পচিবল হয় তেন্তে আত্মা বা চৌলৰ এক্সিষ্টেঞ্চক আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। আৰু কোৱাণ্টাম ল অনুসৰিও এই তথ্য সম্পূৰ্ণৰূপে পচিবল, মাত্ৰ ছায়েন্সৰ হাতত ইয়াক প্ৰুভ কৰিবৰ কাৰণে বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ আহিলা বা কোনো যন্ত্ৰপাতি নাই। আৰু হয়তো সেইবাবে ছায়েন্সে স্পিৰিটছক 100% ডিনাই কৰিব পৰা নাই। তাৰ পৰিৱৰ্তে ছায়েন্সে কৈছে যে ইয়াক দৰাচলতে মেথামেটিকেলিও কমপ্লিটলি প্ৰুভ কৰিব পৰা হেনকে পচিবল। আমি সেই দৃষ্টিকোণৰ পৰা আন এটা থিয়ৰী উদাহৰণ হিচাপে ল'ব পাৰোঁ। উদাহৰণস্বৰূপে 1915-16 চনলৈকে আইনষ্টাইনে কোৱা অনুসৰি যি ব্লেক হোলৰ সিদ্ধান্ত আছিলে, সেই ব্লেক হোলৰ সিদ্ধান্ত বৈজ্ঞানিক মহলে মানি ল'বলৈ টান পাইছিলে। তেওঁলোকে তেতিয়া কৈছিলে যে প্ৰথমতে প্ৰুভ কৰক বা প্ৰথমতে প্ৰমাণ কৰক, আৰু তাৰ পিছতহে আমি ব্লেক হোলৰ এই সিদ্ধান্তক মানি ল'ম। আৰু আজিৰ যুগত ব্লেক হোলৰ আমাৰ পিকচাৰো মজুত আছে। গতিকে আমি এইখিনিৰ পৰা এটা কথাই ক'ব পাৰোঁ যে বিজ্ঞানত আজি পৰ্যন্ত যি বস্তু অসম্ভৱ বা ইম্পচিবল, অহাকালিলৈ সেই বস্তু হয়তো প্ৰমাণিত বা প্ৰভেন হ'ব পাৰে। যদিহে কোনো চাইণ্টিষ্টে কয় যে স্পিৰিটছ বা চৌল কমপ্লিটলি ইম্পচিবল, তেনেহ'লে তেওঁ নিজেই আনচাইণ্টিফিক হৈ যাব। এতিয়া আহোঁ ছায়েন্স ইগোৰ সন্দৰ্ভত। য়েছ, এটা কথা ক'ব লাগিব যে ছায়েন্সৰ এই তথ্য মানি লোৱাক বা এই সত্য মানি লোৱাত এটা ছায়েন্স ইগ' আছে, কিন্তু ইয়াৰো এক সবল যুক্তি আছে। কাৰণ হৈছে কি, ইয়াক আমি এটা এক্সাম্পল লৈ বুজি লওঁ। ধৰা হওক ছাইণ্টিষ্টে ছায়েন্সৰে ব্যৱহাৰ কৰি এনেকুৱা এক মেচিন বনালে যি লাইটতকৈও বেছি ফাষ্ট, তেন্তে ইয়াৰ ফলত ছায়েন্সৰ ইউনিভাৰ্চেল ফাণ্ডামেণ্টেল ল সম্পূৰ্ণৰূপে ভুল হৈ যাব। আইনষ্টাইনৰ ৰিলেটিভিটি থিয়ৰী কলাপছ হৈ যাব, মডাৰ্ণ ফিজিক্স ৰিৰাইট কৰিব লাগিব, টাইম ট্ৰেভেল পচিবল হৈ যাব, আৰু শেষত কজ এণ্ড ইফেক্ট কলাপছ হৈ যাব। ঠিক তেনেদৰে চাইণ্টিষ্টে যদি এই স্পিৰিটছ বা আত্মাৰ সত্যতাক মানি লয় আৰু ইয়াক প্ৰমাণ কৰা মেচিন বা টুলছ বনাই দিয়ে, তেন্তে বায়'লজি সম্পূৰ্ণৰূপে কলাপছ, নিউৰ'চাইন্স কলাপছ, ফিজিক্স কনজাৰ্ভেশ্যন ল কলাপছ, কনচিয়াছনেছ মডেল ফেইল হৈ যাব, মানে পুৰা ছিষ্টেম হিলি যাব। গতিকে ছেফ অপশ্যন হৈছে একচেপ্টো নহয় আৰু ডিনাইও নহয়, মাত্ৰ নট প্ৰুভেন এটা ষ্টেটাছ। এতিয়া আহোঁ চাইক'লজি ক্ষেত্ৰলৈ। আমি চাইক'লজিকেলিও যদি চাওঁ তেন্তে ইয়াতো ছাবকনচিয়াছ মাইণ্ড, ইম'শ্যনছৰ ভাইব্ৰেশ্যন, চেনচেশ্যনছ, নিয়াৰ ডেথ এক্সপিৰিয়েঞ্চ ইত্যাদিক মান্যতা দিছে, আৰু সেয়েহে স্পিৰিটছ বা আত্মাৰ এক্সিষ্টেঞ্চক ডিনাই কৰা নাই। চাইক'লজিত কৈছে যে হিউমেন এক্সপিৰিয়েঞ্চ ৰিয়েল হয়, লাগিলে কজ গম পাওক বা নাপাওক। এতিয়া আমি মোটামুটি ক'ব পাৰোঁ যে ছায়েন্সে দৰাচলতে টেষ্ট, এক্সপেৰিমেণ্ট আৰু প্ৰমাণৰ ওপৰত ভিত্তি কৰিহে কোনো তথ্যৰ সত্যতা নিৰূপণ কৰে। আনহাতে স্পিৰিটছ হৈছে ছেইম পেটাৰ্ণত ৰিপিটেড একশ্যনত কেতিয়াও নাহে, বা এটা স্পিৰিটছ এক জেগাতে একেই পেটাৰ্ণতে কেতিয়াও উপলব্ধ নহয়। সেয়েহে ছায়েন্সে বৰ্তমান পৰ্যন্ত ইয়াক প্ৰুভ কৰিব পৰা নাই আৰু ইয়াক ট্ৰেক কৰিব পৰা নাই। কিন্তু এই যেতিয়া প্ৰুভ হৈ যাব তেতিয়া দৰাচলতে ছায়েন্স কলেপছ নহয়, ই দৰাচলতে এটা মিথহে। আচলতে কি হ'ব, ছায়েন্সত এক নতুন অধ্যায়ৰ সূচনা হ'ব, নতুন টেক্সট বুক আহিব, নতুন থিয়ৰী ছায়েন্সত আৱিষ্কাৰ হ'ব, আৰু এক নতুন ৰূপত ছায়েন্সৰ এক নতুন অধ্যায়ৰ সূচনা হৈ পৰিব। সেয়েহে হয়তো স্পিৰিটছক মিছা প্ৰমাণিত নোহোৱালৈকে আমি ডিনাই কৰিব নোৱাৰোঁ। আৰু মই পাৰ্চনেলি ৰজাৰ পেনৰজৰ যি সিদ্ধান্ত বা যি থিয়ৰী, সেই থিয়ৰীক মই সমৰ্থন কৰোঁ। তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, আৰু আপোনালোকক পৰৱৰ্তী খণ্ডত লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে, য'ত আমি ডিছকাশ্যন কৰিম ৰিবাৰ্থ বা পুনৰ জন্ম সম্পৰ্কে। গতিকে চাবলৈ নাপাহৰিব নেক্সট ভিডিঅ' অফ জুমেড। Stay tuned, stay updated.